হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি আমাৰ মনাৰ কি আহিলে চাওকচোন। পাৰ্চেল এটা আহিলে। কি আছে পাৰ্চেলটোৰ ভিতৰত আহকচোন চাওঁ। মনা পুৰা এক্সাইটেড হৈ আছে, কি আছে, কি আহিছে। তাইৰ কাৰণে যে আহিছে সেইটো গম পাইছে, মায়ে অৰ্ডাৰ দিছিলে সেইটো জানে, কিন্তু কি আহিছে তাই গম পোৱা নাই এতিয়ালৈকে। বহুত ফূৰ্তি লাগি আছে, তাইৰে যে কিবা এটা আহিছে। কাপোৰ। মই প্ৰায় বস্তু মিছ'ৰ পৰাই অৰ্ডাৰ কৰোঁ। লাগিলে দাম কম হ'লেও মানে মই বৰ বেছি দামী বস্তু অৰ্ডাৰ নকৰোঁ, কম দামীয়ে কৰোঁ। তথাপিও মই আজিলৈকে মিছ'ৰ পৰা ভাল বস্তুৱে পাই আছোঁ দেই। একো বেয়া ডেমেজ বস্তু অহা নাই। এয়া চাওক, হাফ পেণ্ট ধুনীয়া লাগিছে। এতিয়া তাই পিন্ধিব বাছি বাছি। এয়া চাওকচোন, তাই পিন্ধিলেই। তাইক প্ৰথম যদি যিকোনো বস্তু এটা নতুনকৈ আনি দিলে তাই আধা ঘণ্টামান পিন্ধি পূৰা চাই ল'ব মানে। তাইৰ কাৰণে মানে ভাল হৈছেনে নাই পিন্ধিবলৈ, কমফৰ্ট হৈছেনে নাই পিন্ধিবলৈ, সেয়া জঁপিয়াই জঁপিয়াই পিন্ধি চাই লৈছে মানে। পেণ্টটো ফাটিবনে নাই চাই লৈছে। আকৌ এটা পিন্ধিলে চাওক, এটাও নেৰে মানে, গোটেইকেইটা পিন্ধিব। এই দুটা গোটেইকেইটা পিন্ধিলে, এইটো লাষ্ট মানে। এটাও নেৰে তাৰমানে, চব পিন্ধিব। আমাৰ মনাক লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিয়া নাই যদি কৰি দিবচোন আপোনালোকে। অলপ মৰম দিব তাইক। তাই এতিয়াও ভালকৈ মানে ভিডিঅ' চিডিঅ' বনাব জনা নাই, কিন্তু শিকিব আৰু। এয়া চাওক, মই দিছিলোঁ যেতিয়া মিছ'ত চাইছিলোঁ 6 পিচ আছিলে পেণ্ট, কিন্তু মিছ'য়ে পঠালে মাত্ৰ 5 পিচ। 2 পিচ, 3 পিচ, 4 পিচ, 5 পিচ আৰু এপিচ নিদিলে। দেখাইছিলে কিন্তু 6 পিচ, মোক ঠগিলেই নেকি মিছ'য়ে। বাই বাই।